নমস্কাৰ বন্ধুসকল, মোৰ এপি নিউজ আসাম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। নিবনুৱাসকলৰ বাবে এটি ভাল খবৰ দিব ওলাইছোঁ। জুন জুলাই মাহত এবি, ইউবি আৰু কামাণ্ডো ৰিজাল্ট দিয়া হ'ব আৰু 1 লাখ চাকৰি যিটো চৰকাৰে কৈছিলে সেইটো সম্পূৰ্ণ কৰিব। আহক ভিডিঅ'টো একেলগে চাওঁ কি কি চাকৰি ওলাব। আৰু মোৰ চেনেলটোত যদি নতুনকৈ কোনোবা আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে বেল আইকনটো দবাই ল'ব যাতে নতুন নতুন ভিডিঅ'সমূহ পোনপটীয়াকৈ আপোনালোকে পাই থাকে। 1 লাখ মই পূৰা কৰিম। এতিয়া 30,000 হৈ গ'ল, 30,000 নহয় 29,000 আৰু অহা 1.5 মাহ 2 মাহৰ ভিতৰত আৰু 10,000 হ'ব আৰু নেক্সট ফেজ এটা 30,000 হ'ব। অৰ্থাৎ এই দুয়েনতে যদি ক'ভিডৰ কাৰণে 6 মাহ মই বহি নগ'লোহেঁতেন তেতিয়াহ'লে প্ৰথম বছৰতে হৈ গ'লহেঁতেন। এতিয়া প্ৰথম বছৰ নহ'ব, প্ৰথম 1.5 বছৰত হ'ব, ইমানেই। 1 লাখ মই পূৰা কৰিম। এতিয়া 30,000 হৈ গ'ল, 30,000 নহয় 29,000 আৰু অহা 1.5 মাহ 2 মাহৰ ভিতৰত আৰু 10,000 হ'ব আৰু নেক্সট ফেজ এটা 30,000 হ'ব। অৰ্থাৎ এই দুয়েনতে যদি ক'ভিডৰ কাৰণে 6 মাহ মই বহি নগ'লোহেঁতেন তেতিয়াহ'লে প্ৰথম বছৰতে হৈ গ'লহেঁতেন। এতিয়া প্ৰথম বছৰ নহ'ব, প্ৰথম 1.5 বছৰত হ'ব, ইমান।